সাবস্ক্ৰাইব কৰক এছামিজ নলেজ চেনেলটি আৰু নটিফিকেশ্যনসমূহ পোনপ্ৰথমতে পাবলৈ কাষতে থকা বেল আইকনটো ক্লিক কৰি অল অপশ্যনত সিলেক্ট কৰি ল'ব আৰু লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই পুলকেশ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ চেনেলত। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজিৰ এই খণ্ডটি মোৰ অন্তিম খণ্ড। বন্ধু বান্ধৱীসকল, আগলৈ কেনেকুৱা ভিডিঅ' চাব বিচাৰে মোক তলত কমেণ্ট কৰি জনাব, মই বনাবলৈ চেষ্টা কৰিম। আৰু যদি মোৰ আগৰ খণ্ডসমূহ এতিয়ালৈকে চোৱা নাই তেন্তে ডিছক্ৰিপশ্যন বক্সত লিংকসমূহ দিয়া হৈছে, তাত ক্লিক কৰি চাব পাৰে। লগতে আপোনালোকলৈ এটা সুন্দৰ এপ্লিকেশ্যন লৈ আহিছোঁ। সেই এপ্লিকেশ্যনটোৰ নাম হ'ল এংগুৰু। যদিহে আপোনালোকে ইংৰাজী ভাষা কোৱাৰ অভ্যাস কৰিব খোজে তেন্তে এই এপ্লিকেশ্যনটোৱে বহুত কামত দিব। মই ব্যৱহাৰ কৰি আছোঁ এই এপ্লিকেশ্যনটো। গতিকে দেৰি নকৰি এতিয়াই ডাউনলোড কৰি লওক, লিংক ডিছক্ৰিপশ্যন বক্সত। যোৱা সপ্তাহৰ প্ৰশ্নটো আছিল অসমৰ কোনখন চহৰক দেৱদাৰু নগৰী বোলা হয়। 4টা অপশ্যন দিয়া হৈছিল। 1 নম্বৰ অপশ্যনটো বৰপেটা, 2 নম্বৰ অপশ্যনটো নগাঁও, 3 নম্বৰ অপশ্যনটো অভয়াপুৰী আৰু 4 নম্বৰ অপশ্যনটো আছিল যোৰহাট। শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ অপশ্যনটো অভয়াপুৰী। উত্তৰটো দিবলৈ সক্ষম হৈছিল বিনীতা কালেকশ্যন, কণজ্যোতি ক্ৰিয়েশ্যন, দিগন্ত নাথ আৰু এছামিজ ব্লগাৰ ধনজিতা। সকলোকে অশেষ ধন্যবাদ জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেন্তে আহক পলম নকৰি আজিৰ অন্তিম খণ্ডৰ প্ৰশ্নকেইটাৰ ফালে আগবাঢ়োঁ। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল নাথুৰাম বিনায়ক গডছেই মহাত্মা গান্ধীৰ বুকুত কেতিয়া আৰু ক'ত তিনিজাই গুলী নিক্ষেপ কৰিছিল? উত্তৰটো হ'ল 1948 চনৰ 30 জানুৱাৰীত দিল্লীৰ বিৰলা ভৱনত অনুষ্ঠিত প্ৰাৰ্থনা সভাত। 2 নম্বৰ প্ৰশ্নটো হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুক কংগ্ৰেছৰ পৰা কিয় এলাগী কৰা হৈছিল? উত্তৰটো হ'ল গান্ধীজীৰ কথাত উঠা বহা নকৰাৰ বাবেই নেতাজী সুভাষ চন্দ্ৰ বসুক কংগ্ৰেছৰ পৰা এলাগী কৰা হৈছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ কাণে কিমান কম্পনাংকৰ পৰা কিমান কম্পনাংকলৈ শুনিব পাৰে? উত্তৰটো হ'ল 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজলৈ। 4 নম্বৰ প্ৰশ্নটো হ'ল এলবাৰ্ট আইনষ্টাইনে কেতিয়া আৰু কোনটো সূত্ৰ আৱিষ্কাৰ কৰাৰ বাবে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে? উত্তৰটো হ'ল 1921 চনত ফটো ইলেক্ট্ৰিক ইফেক্ট নামৰ সূত্ৰ আৱিষ্কাৰ কৰাৰ বাবে। 5 নম্বৰ প্ৰশ্নটো হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? উত্তৰটো হ'ল ডক্টৰ মামণি ৰয়ছম গোস্বামী। 6 নম্বৰ প্ৰশ্নটো হ'ল কোনখন দেশত ৰাতিহে ৰামধেনু দেখা পোৱা যায়? উত্তৰটো হ'ল হাৱাই দ্বীপত। 7 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ হাত ভৰি জিনজিনাই কিয়? উত্তৰটো হ'ল কোনো কাৰণত যদি হাত ভৰিৰ স্নায়ুবোৰে ঠিকমতে মগজুলৈ খবৰ দিব নোৱাৰে তেতিয়া সেই অংগ কিছু সময়ৰ বাবে অৱশ হৈ পৰে, সেয়ে জিনজিনাই থকা অনুভৱ হয়। আজিৰ খণ্ডটিৰ অন্তিম তথা 8 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোন মন্দিৰৰ টকা পইচা ৰাজ্যৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল আজিৰ প্ৰশ্নকেইটা কেনেকুৱা লাগিছে নিশ্চয় এটা লাইক কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। নতুন ভিডিঅ' পুনৰ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ তেন্তে। ধন্যবাদ। জয় আই অসম।